এটা মোবাইল ফোন, দুটা হেলমেট, সিট কভার, ডিশ লক, পেট্রোল, 5টা ওয়াশিং আৰু আছে বিভিন্ন বাম্পাৰ অফাৰ। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বি টাইম আৰু বি টাইমৰ আজিৰ এই প্ৰতিবেদনৰ মাজলৈ মই আলালুদ্দিন আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ উপস্থিত হৈছোঁ মানিকপুৰ আৰু পাতিলাদহাৰ মাজত অৱস্থিত KUN অটোমোবাইলছ নামৰ এখন বাজাজ শ্ব'ৰুমত। বাজাজ শ্ব'ৰুমত ভোগালী উপলক্ষে, বহাগ বিহু উপলক্ষে আৰু নতুন বছৰ উপলক্ষে পুনৰ প্ৰদান কৰিছে বাম্পাৰ অফাৰ। অফাৰসমূহ মই জানিম। তাৰ পূৰ্বে মই বাইকসমূহ দেখুৱাই ল'ব খুজিছোঁ পুনৰবাৰ। এয়া হৈছে দেখিবলৈ পাইছে যে বাইকসমূহ ইয়াত কিন্তু সজাই পৰাই ৰখা আছে, বাহিৰতো আছে, ভিতৰত আছে। এইসমূহ হৈছে বাইক। আচলতে কি কালাৰৰ, বিভিন্ন ৰঙৰ আছে। এইটো পিনে যদি দেখুৱাই, তোমাৰ বাওঁ পিনে যদি দেখুৱাই দিয়া, তেতিয়াহ'লে এই পিনেও কিন্তু বিভিন্ন ধৰণৰ বাহন ইয়াত আপোনালোকে পাব। গতিকে সময় খুব কম, 11 তাৰিখৰ পৰা আচলতে এই অফাৰসমূহ আৰম্ভ হ'ব। অফাৰসমূহ কি আছে মই আপোনালোকক সবিশেষ আচলতে জনাম। তাৰ পূৰ্বে মই আপোনালোকক জনাই থওঁ যে 10,000ৰ পৰা 27,000 টকা, পুনৰবাৰ কৈছোঁ মই, 10,000ৰ পৰা 27,000 টকা ডাউন পে'মেণ্ট হিচাপে যদি আপোনালোকে দিয়ে, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব মানিকপুৰ স্থিত পাতিলাদহা আৰু মানিকপুৰ, বঙাইগাঁও জিলাৰ পাতিলাদহা আৰু মানিকপুৰৰ মাজত অৱস্থিত KUN অটোমোবাইলছ নামৰ বাজাজ শ্ব'ৰুমৰ পৰা যিকোনো বাজাজ কোম্পানীৰ বাহন। মানে ভিতৰত সোমাই আছোঁ আৰু ভিতৰৰ পৰিৱেশ মই আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ভিতৰৰ পৰিৱেশ। ভিতৰতে কিন্তু যথেষ্ট পৰিমাণে বাইক আছে। যদি আপোনালোকে এই বাইকখন ল'ব বিচাৰিছে, পালচাৰ 150, পালচাৰ 150 যদি আপোনালোকে লয়, তেতিয়াহ'লে আপোনালোকে কেৱল দিব লাগিব 15,000 টকা ডাউন পে'মেণ্ট। আৰু 220 যদি লয়, তেতিয়াহ'লে আপোনালোকে দিব লাগিব 20,000 টকা ডাউন পে'মেণ্ট হিচাপে। আৰু যদি বাজাজ 125 অৰ্থাৎ 125cc যদি বাইক ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কেৱল দিব লাগিব 13,000 টকা ডাউন পে'মেণ্ট। আৰু যদি আপোনালোকে ল'ব বিচাৰে চিটি বা প্লেটিনা, তেতিয়াহ'লে দিব লাগিব আপোনালোকে 10,000 টকা ডাউন পে'মেণ্ট। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে মানিকপুৰৰ আচলতে এই শ্ব'ৰুমৰ ধুনীয়া ধুনীয়া কৰ্মকৰ্তাসকল। মই তেওঁলোকৰ পৰা আচলতে খুব সুন্দৰভাৱে ধুনীয়া কথা, ধুনীয়া মাতেৰে জানিব বিচাৰিম। নতুন বছৰ আৰু ভোগালী উপলক্ষে পুনৰবাৰ বাজাজ শ্ব'ৰুমে অফাৰসমূহ ঘোষণা কৰিছে। মই আপোনাৰ পৰা অফাৰসমূহৰ বিষয়ে জানিব বিচাৰিম, কি অফাৰ আছে। প্ৰথমতে মই আমাৰ মানিকপুৰ বাজাজ শ্ব'ৰুমৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান ভোগালী বিহুৰ উপলক্ষে মানে বাজাজ শ্ব'ৰুমৰ পৰা নতুন অফাৰ দিছে। বৰ্তমান মানে আপোনাৰ চিটি প্লেটিনা 10,000 টকা আৰু পালচাৰ 125 13,000 টকা আৰু পালচাৰ 220 27,000, মানে একদম কম ডাউন পে'মেণ্টত। এইখিনি কি ডাউন পে'মেণ্ট দিব লাগিব? আৰু এই ডাউন পে'মেণ্টত এই 27,000 টকা বা 15,000 13,000 টকা RC ইঞ্চুৰেঞ্চ হ'ব নেকি? হ'ব, হৈ যাব। আৰু কি আপোনালোকে কেইটামান কথা আছে। এইটো যি কৈছে 13,000 10,000 12,000 27,000, ইয়াতে টাৰ্ম অফ কণ্ডিশ্যন আছে। চিভিলৰ ওপৰত কিছু ডিপেণ্ড কৰে। চিভিল যদি ভাল থাকে, তেনেহ'লে এইখিনি ডাউন পে'মেণ্ট গাড়ী পাই যাব। আৰু যদি চিভিল ডাউন থাকে, অলপ বঢ়াই দিব লাগিব। কিছুমান মানুহ আহি কয় আপোনালোকে এডভাৰটাইজ কৰিছে, এইখিনি কৈছে, আমি এইখিনি লৈ আহিছোঁ, কিন্তু এইখিনি চিভিলৰ ওপৰত নাও আহিব পাৰে। চিভিল কিছুমানৰ বেয়া থাকে, তেওঁলোকৰ অলপ আগবাঢ়ি যায়, ডাউন পে'মেণ্টটো অলপ বাঢ়ি যায়। বুজি পালোঁ, এইখিনি ডাউন পে'মেণ্ট। আৰু এটা কথা, পিনক'ডৰ ওপৰতো নিৰ্ভৰ কৰে। কিছুমান পিনক'ড আছে, কিছুমান পিনক'ডত আমাৰ ডাউন পে'মেণ্টটো বহুত বেছি দিব লগা হৈ যায়। তাৰমানে সেইটো পিনক'ড চাইডত হয়তো আগে পিছে গাড়ী লৈছে, EMI দিয়া নাই, সেইকাৰণে ফাইনেন্স কোম্পানীৰ পৰা সেইটো জেগাত গাড়ী দিয়াতে টান পায়, সেইকাৰণে ডাউন পে'মেণ্টটো বাঢ়ি যায়। কিন্তু তেওঁলোকে এই কথাবিলাক বুজি নাপায়, ডিলাৰত আহি আমাৰ লগতে কিবা এটা হাই কৰিব খোজে। সেইখিনি কথা আমি আগতীয়াকৈ কৈ দিছোঁ, চিভিলৰ ওপৰত হ'ব আৰু পিনক'ডৰ ওপৰত এইখিনি আছে, এইখিনি পইচাত পাই যাব। 13,000 10,000 27,000 220 150 13,000, প্লেটিনা 10,000, যদি ভাল থাকে অ'কে থাকে পাই যাব। 20,000 আপোনাৰ NS এইবিলাক পাই যাব। তাৰপিছত আপোনাৰ আমাৰ শ্ব'ৰুমৰ ফালৰ পৰা আছে ডিছ লক আছে, চিট কভাৰ আছে, পেট্ৰল আছে, 2টা হেলমেট আছে, এইখিনি পাই যাব ফ্ৰী। মোবাইল ফোন দিয়া আছে, এটা সৰু মোবাইল এটা দিয়া আছে, মোবাইল এটা দিম। এইখিনি অফাৰ, এটা গাড়ীৰ লগত এটা মোবাইল পাই যাব, মোবাইল ফ্ৰী পাই যাব। হয়, শুনিলে এয়া আছিল আচলতে সামগ্ৰিক ঘটনাৰ দৃশ্য বা কি আছে কি নাই গোটেইখিনি আপোনালোকক শুনালোঁ। গতিকে এটাকৈ মোবাইল ফ্ৰী আপোনালোকে পাব যদি এটাকৈ বাহন কিনে, যিকোনো বাহন হ'ব পাৰে। তাৰ উপৰিও আৰু এটা কথা মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যদি এইখন শ্ব'ৰুমত আপোনালোকৰ পুৰণি বাহন আছে, সেয়াও জমা দি কিন্তু আপোনালোকে ক্ৰয় কৰিব পাৰিব নিজৰ পচন্দনীয় নতুন বাজাজ কোম্পানীৰ দুচকীয়া বাহন।